আজি বনাবলৈ লৈছো টেঙা পাতেৰে মানে টেঙা শাকেৰে মাছৰ তৰকাৰী এখন সিম্পল ভাবে তো সকলোৱে খাই বাৰু মেষ্টা টেঙা জানে সকলোৱে তো জিন হোক এই মেষ্টা টেঙাৰে আজি মই বনাবলৈ লৈছো মাছৰ তৰকাৰী আৰু অকমান বেলেগ ধৰণে বনাম প্ৰথমে মই মাছখিনি ফ্ৰাই কৰি লৈছো তাৰ পিছত নেক্সট পেন এটাত অকমান তেল দি দিছো একেবাৰে অকমান বেছি নিদিও তো তেল দিয়াৰ পিছত ইয়াতে দিছো পিয়াজ আদা নহৰু পেষ্ট এটা হালধি নিমখ তেনেকৈ দি মেলি অকমান সময় লৰাই ভাজি লৈছো আৰু যেতিয়া পিয়াজখিনি ভজা হ'ল তেতিয়া মই তাতে ইয়া টেঙা শাকখিনি দি দিছো আৰু টেঙা শাকখিনি এনেকৈ কাটি নিদিলে ভাল হয় মানে সৰু সৰুকৈ কাটিব নালাগে কিছুমানে কাটে মই এনেকৈ গোটাকে দি দিও আৰু তো তাৰ পিছতে যেতিয়া ভজা হ'ল তেতিয়া মই ইয়াতে অকমান মসুৰ দাইল বনাই ৰখা মসুৰ দাইল ইয়াতে দি দিছো আৰু আসলতে কি হয় মসুৰ দাইলখিনি নিদিলেও কথা নাই বাৰু কিছুমানে বেছি টেঙা খাব নোৱাৰে সেইকাৰণে মই দাইলখিনি দি দিছো মানে আমাৰ ঘৰৰ মানুহখিনি আৰু মই পাৰো বাৰু খাবলৈ কিন্তু মোৰ ঘৰৰ মানুহখিনিয়ে নোৱাৰে সেই গতিকে মই অকমান দাইল দি দিছো আৰু তাৰ পিছতে যেতিয়া উতল আহিলে তেতিয়া মই তাতে এই ভাজি ৰখা মাছখিনিও দি দিলো আৰু একেবাৰে সিম্পল তেনেকৈ বনাই খালে ভাল লাগে তো যিয়ে নহওক এইখিনি যেতিয়া ভালকৈ উতল আহিলে তাৰ পিছতে এতিয়া মই ইয়াতে আকৌ দি দিছো কেঁচা আদা নহৰু পেষ্ট এটা আৰু লগতে জলকীয়াও আছিলে আৰু আদা নহৰু কেঁচা ফ্লেভাৰটো থাকিলে ভাল লাগে টেঙা শাকত তো হেহে মই আদা নহৰু কেঁচা পেষ্টটো পিছত দি দিছো আৰু লগতে এয়া একেবাৰে শেষত নমাই উঠি ইয়াতে অকমান কেঁচা সৰিয়হৰ তেলো দি দিছো এয়া আসলতে মই নিজৰ মানে ৰুচি অনুযায়ী বনাইছো আৰু শেষত আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিল জনাবলৈ নেপাহৰিব আজিলৈ আহিছো পুনৰ লগ পাম